হেল্ল' বন্ধুবৰ্গ, ডিজি ব্লগৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আৰু আজি আমি এই ভিডিঅ'ত জানিম যে শ্ৰীলংকাৰ এই অৱস্থা কিয় হৈছে। গোটাবায়া ৰাজাপাকছা চৰকাৰে কিয় অৰ্থনৈতিক জৰুৰী অৱস্থা লগাবলগীয়া হৈছে শ্ৰীলংকাত। চাউলৰ দাম 290 টকা, গাখীৰৰ দাম প্ৰায় 800-700 টকা হৈছেগৈ। প্ৰায় খাদ্য সামগ্ৰীৰ বস্তুখিনিৰ দাম আকাশলংঘী হৈছে। এই অৱস্থা শ্ৰীলংকাত কিয় হ'বলগীয়া হৈছে, সেই সকলোখিনি তথ্য আজি আমাৰ এই ভিডিঅ'ত আমি জানিম, সৰলভাৱে কথাখিনি বুজিম। তেন্তে বলক আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কথাখিনি। চাওক, এখন দেশৰ অৰ্থনৈতিক অৱস্থা মজবুত হৈ থাকিবৰ কাৰণে সেই দেশৰ যি বিদেশী মুদ্ৰা ভঁৰাল আছে, সেই বিদেশী মুদ্ৰা ভঁৰালো মজবুত হৈ থাকিব। কিন্তু শ্ৰীলংকাত কৰোণাৰ সময়ছোৱাৰ পৰা ক্ৰমান্বয়ে এই বিদেশী যিটো মুদ্ৰা ভঁৰাল আছে সেইটো ক্ৰমান্বয়ে কমি আহিছে। তথ্য অনুসৰি মই যিটো নেটত চাৰ্চ কৰি পাইছোঁ যে 2019 চনত এই মুদ্ৰা ভঁৰাল প্ৰায় $7 মিলিয়ন আছিল, কিন্তু ক্ৰমান্বয়ে এতিয়া কমি এই অৱস্থাত তেওঁলোকৰ $2 মিলিয়ন হৈছেগৈ। আৰু শ্ৰীলংকাৰ সেই বিদেশী মুদ্ৰা ভঁৰালৰ যিবোৰ মুদ্ৰা, সেই মুদ্ৰা পৰ্যটন ক্ষেত্ৰই বহুত অৰিহণা যোগায়। কিন্তু ক'ভিডৰ সময়ৰ পৰা সেই পৰ্যটন ক্ষেত্ৰবোৰ ক্ৰমান্বয়ে কমি আহিলে। মানুহ ক'ভিডৰ সময়ত পৰ্যটন নকৰা হ'ল বা শ্ৰীলংকালৈ নহা হ'ল, যাৰ বাবে সেই মুদ্ৰা ভঁৰালত টকাৰ পৰিমাণ কমি আহিব ধৰিলে ক্ৰমান্বয়ে। আৰু যেতিয়া এখন দেশৰ টকা নাইকিয়া হ'ব, তেতিয়া নিশ্চিতভাৱে এনে অৱস্থাৰ সন্মুখীন হ'বই লাগিব। সেইবাবে পেট্ৰল, ডিজেল বা অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আছে সেইবোৰৰ আকাশলংঘী দাম হৈছে। আৰু আমি জানো যে পেট্ৰলিয়ামজাত যিবোৰ সামগ্ৰী, পেট্ৰল, ডিজেল, এইবোৰৰ যেতিয়া আকাশলংঘী দাম হয়, তেতিয়া আমাৰ যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী সেইবোৰো দাম বাঢ়ে। আৰু বৰ্তমান শ্ৰীলংকাত পেট্ৰল, ডিজেল নাইকিয়া হৈছে। আৰু কিছুমান ৰাজাপাকছা চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবেও হয়তো এই জৰুৰী অৱস্থা লগাবলগীয়া হৈছে। কিছুদিন পূৰ্বে ৰাজাপাকছা চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে খেতি কৰোঁতে যিবোৰ সাৰ ব্যৱহাৰ কৰা হয়, কেমিকেল ব্যৱহাৰ কৰা হয়, সিহঁতি কেমিকেলেৰে নকৰি নিজে বনোৱা যিবোৰ সাৰ, সেই সাৰবোৰহে তাত ব্যৱহাৰ কৰিব। কিন্তু সেই সিদ্ধান্ত আচলতে খুব ভুল আছিল। ভুল কিয় আছিল মই কৈছোঁ যে যিবোৰ চাইণ্টিফিক মেথডত যিবোৰ সাৰ বনোৱা হয়, সেই সাৰবোৰত উৎপাদনটো বাঢ়ে, উৎপাদন খুব হয়, বেছিকৈ হয়। কিন্তু যিবোৰ ঘৰুৱা সাৰ, সেইটোত উৎপাদন কমি আহে। তো তেনে ক্ষেত্ৰতো উৎপাদন কমি আহোঁতে সামগ্ৰীৰ নাটনি হৈছে, কম খেতি বাতি হ'বলগীয়া হৈছে। আৰু বৰ্তমানে আপুনি স্ক্ৰীণত চাব পাৰিছে যে $1 বিপৰীতে শ্ৰীলংকাৰ যিটো ৰুপি আছে কিমান হৈছেগৈ, হয় 297 টকা। আৰু এই ক্ষেত্ৰত মানুহে শাৰী পাতি গাখীৰ কিনিবলগীয়া হৈছে, শাৰী পাতি দোকানলৈ যাবলগীয়া হৈছে, তাত কাজিয়া হৈছে, মাৰপিট হৈছে, মানুহৰ অৱস্থা খুবেই বেয়ালৈ গতি গৈছে। মই শেষত এইটোৱে ক'ব বিচাৰোঁ যে শ্ৰীলংকা চৰকাৰে এনে কোনো সিদ্ধান্ত লওক যাতে এই মানুহে বিপদটোৰ পৰা হাত সাৰি যাব পাৰে। আৰু মোৰ এই ভিডিঅ'ত কথাখিনি যদি আপোনালোকৰ ভাল লাগে, ইনফৰ্মেটিভ লাগে, তেন্তে শ্বেয়াৰ কৰিব সকলোৰ মাজত। আৰু আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ মই যিবোৰ কথা কৈছোঁ সেইবোৰ আপোনালোকৰ ভাল লাগিছে। আৰু যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যাতে বেলেগেও ভিডিঅ'টো দেখিব পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।